নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰাই স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল লিগেল কনচেপশ্যন চিৰিজলৈ। বন্ধু বান্ধৱীসকল, আমি এইটো ইউটিউব চেনেলত সাপ্তাহিকভাৱে বা যদি সম্ভৱ হয় দৈনিকভাৱে আমি এটি সমসাময়িক আৰু সকলোৰে সহায় হোৱাকৈ লিগেল টপিকৰ ওপৰত আলোচনা কৰিম। গতিকে আপোনালোকে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে গ্ৰেপ্তাৰৰ ক্ষেত্ৰত সন্মানীয় উচ্চতম ন্যায়ালয়ে কিছুমান নিৰ্দেশাৱলী সঠিকভাৱে ৰূপায়ণ কৰি থৈছে আৰু এইবোৰ যদি আপোনাৰ ক্ষেত্ৰত কোনোবাই আপোনাক যদি গ্ৰেপ্তাৰ কৰিব আহে বা যদি আপোনাৰ পৰিয়ালৰ বা ওচৰ চুবুৰীয়া বা আপোনাৰ সন্মুখত যদি কাৰোবাক গ্ৰেপ্তাৰ কৰিবলৈ কোনোবা বিষয়া আহিছে, তেতিয়াহ'লে এই যিবোৰ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ কৰি দিয়া নিৰ্দেশাৱলীসমূহ সঠিক ৰূপত প্ৰযোজ্য হৈছে নে নাই সেইবোৰ আপোনালোকে কেনেকৈ গম পাব আৰু সেই নিৰ্দেশাৱলীসমূহ কি সেই বিষয়ে এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব। মই অনুভৱ কৰোঁ যে এইটো ভিডিঅ' আপোনাৰ জীৱনত ক'ৰবাত নহয় ক'ৰবাত সহায়ক হ'ব। বন্ধু বান্ধৱীসকল, উচ্চতম ন্যায়ালয়ে প্ৰথম যিটো নিৰ্দেশাৱলী আমাক প্ৰদান কৰিছে সেইটো হ'ল কোনো ব্যক্তিক গ্ৰেপ্তাৰৰ কৰ্তব্যত নিয়োজিত বিষয়াৰ হাতত গ্ৰেপ্তাৰৰ স্পষ্ট কাৰণ থাকিব লাগিব আৰু বিষয়াগৰাকীয়ে পৰিচয়, তেখেতৰ নাম, তেখেতৰ পদ উল্লেখিত টেগ থাকিব লাগিব। এই কৰ্তব্যত নিয়োজিত সকলো আৰক্ষী বিষয়াৰ লগতে অভিযুক্তক গ্ৰেপ্তাৰৰ স্পষ্ট কাৰণ থকাৰ লগতে বিষয়াগৰাকীৰ পৰিচয় স্পষ্ট ৰূপত উল্লেখ থাকিব লাগিব। এই দায়িত্বত নিয়োজিত প্ৰত্যেকজন বিষয়াৰ সন্দৰ্ভত পঞ্জীয়ন বহীত লেখ ৰাখিব লাগিব। ২ নম্বৰত আছে যে গ্ৰেপ্তাৰৰ দায়িত্বত নিয়োজিত আৰক্ষী বিষয়াই কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ আহিলে পূৰ্বে গ্ৰেপ্তাৰৰ মেমো প্ৰস্তুত কৰি ল'ব লাগে আৰু এনে মেমো অন্ততঃ এগৰাকী সাক্ষীৰ উপস্থিতিত প্ৰত্যয়িত কৰা হ'ব লাগিব। এই সাক্ষীগৰাকীৰ তেওঁৰ পৰিয়ালৰ সদস্য হ'ব পাৰে, নতুবা সংশ্লিষ্ট ব্যক্তিগৰাকীৰ বসবাস কৰা স্থানৰ জ্যেষ্ঠ সন্মানীয় ব্যক্তিও হ'ব পাৰে। এই মেমোত আটকাধীন ব্যক্তিগৰাকীয়ে কৰা কাউণ্টাৰ চাইন থাকিব আৰু তাত গ্ৰেপ্তাৰৰ সময় আৰু তাৰিখ থাকিব লাগিব। ৩ নম্বৰটো হৈছে যে এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ বা আটক কৰি আৰক্ষীজনে থানাত জিম্মা বা অন্য বন্দীগৃহত ৰখা হ'লে ব্যক্তিগৰাকীক তেওঁৰ বন্ধু বা সম্পৰ্কীয় ব্যক্তি বা অধিবক্তা বা তেওঁৰ পৰিচিত অন্য ব্যক্তি যি আটকাধীন ব্যক্তিগৰাকীৰ বাবে হিত চিন্তা কৰে তেওঁক এই বিষয়ে অনতিপলমে অৱগত কৰিব লাগিব। ৪ নম্বৰত আছে যে আটকাধীন ব্যক্তিগৰাকীয়ে নিকট আত্মীয় বা বন্ধু জিলা বা চহৰৰ বাহিৰত বসবাস কৰিলে আটকাধীন ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সময়, গ্ৰেপ্তাৰৰ স্থান আৰু জিম্মাত লোৱা স্থানৰ বিষয়ে আৰক্ষী বিষয়াগৰাকীয়ে জিলাত থকা আইনী সাহায্য সংগঠনৰ জৰিয়তে ব্যক্তিগৰাকীক গ্ৰেপ্তাৰৰ ৮ৰ পৰা ১২ ঘণ্টাৰ ভিতৰত নিকট আত্মীয় ব্যক্তিগৰাকী থকা স্থানৰ অন্তৰ্গত আৰক্ষী থানাত টেলিগ্ৰাফৰ জৰিয়তে হ'লেও জাননী প্ৰদান কৰিব লাগিব। ৫ নম্বৰত আছে যে এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰৰ লগে লগে তেওঁৰ গ্ৰেপ্তাৰৰ বিষয়ে আত্মীয় ব্যক্তিক অৱগত কৰোৱাৰ লগতে তেওঁৰ অধিকাৰ সন্দৰ্ভত তেখেতক সচেতন কৰি তুলিব লাগিব। ৬ নম্বৰত আছে আটক কৰা স্থানত থকা ডায়েৰীত ইয়াৰ প্ৰৱেশৰ বিৱৰণ, এগৰাকী ব্যক্তিৰ গ্ৰেপ্তাৰৰ কাৰণ আৰু লগতে তেওঁৰ নিকট আত্মীয় বা নিকট বন্ধু যাক এই বিষয়ত সন্দৰ্ভত অৱগত কৰোৱা হয় তেওঁৰ সবিশেষ লিপিবদ্ধ কৰিব লাগিব আৰু লগতে যিগৰাকী আৰক্ষী বিষয়াৰ জিম্মাত আটকাধীন ব্যক্তিগৰাকী আছে সেই বিষয়াগৰাকীৰ বিষয়ে সবিশেষ লিপিবদ্ধ কৰিব লাগিব। ৭ নম্বৰত আছে যে ব্যক্তিগৰাকীয়ে গ্ৰেপ্তাৰ হ'বলগীয়া স্থানত তেওঁৰ শৰীৰৰ পৰীক্ষা কৰা হয় আৰু ব্যক্তিগৰাকীৰ শৰীৰত কোনো সৰু নতুবা ডাঙৰ ক্ষত স্থান প্ৰত্যক্ষ কৰিলে লগে লগে লিখি ৰাখিব লাগে। সেই মেমোখনত গ্ৰেপ্তাৰ কৰা সময়ৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰক্ষী বিষয়া আৰু গ্ৰেপ্তাৰ বৰণ কৰা ব্যক্তিগৰাকীয়ে চহী কৰিব লাগে। ইয়াত এটা প্ৰতিলিপি আটকাধীন ব্যক্তিগৰাকীলৈ প্ৰদান কৰা হয়। ৮ নম্বৰত আছে যে গ্ৰেপ্তাৰ কৰা
হোৱা ব্যক্তিগৰাকীৰ জিম্মাত থকা সময়ছোৱাত প্ৰতি 48 ঘণ্টাৰ মূৰে মূৰে প্ৰশিক্ষিত চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। এই কৰ্তব্যত নিয়োজিত চিকিৎসকগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ দ্বাৰা নিয়োগ কৰা হোৱা মনোনীত চিকিৎসকৰ পেনেলৰ অন্তৰ্গত হ'ব লাগিব। ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালকে প্ৰত্যেক জিলাৰ বাবে এনে চিকিৎসকক পেনেল প্ৰস্তুত কৰিব লাগে। আৰু 9 নম্বৰত আছে যে গ্ৰেপ্তাৰৰ মেমো আৰু লগতে সকলো নথি পত্ৰৰ প্ৰতিলিপি দণ্ডাধীশৰ ওচৰত তেওঁৰ ৰেকৰ্ডৰ বাবে প্ৰেৰণ কৰিব লাগে। বন্ধু বান্ধৱীসকল, আপোনালোকে আৰু এটা কথা জানিব লাগিব যে যিটো নেকি আমাৰ 10 নম্বৰত উল্লেখ আছে, জেৰাৰ সময়ছোৱাত আটকাধীন ব্যক্তিগৰাকীক তেওঁৰ অধিবক্তাৰ সাক্ষাৎ কৰাৰ অনুমতি প্ৰদান কৰা হ'ব পাৰে, যদিও সমস্ত জেৰাৰ সময়ছোৱাত ইয়াৰ বাবে অনুমতি প্ৰদান কৰা নহয়। আকৌ কৈছোঁ যে জেৰাৰ সময়ছোৱাত আটকাধীন ব্যক্তিগৰাকীক তেওঁৰ অধিবক্তাক সাক্ষাৎ কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ব পাৰে, যদিও সমস্ত জেৰাৰ সময়ছোৱাত ইয়াৰ বাবে অনুমতি প্ৰদান কৰা নহ'ব পাৰে। 11 নম্বৰত আছে আৰু অন্তিম যিটো নিৰ্দেশাৱলী আছিল সেইটো হৈছে যে আটাইবোৰ জিলা আৰু ৰাজ্যৰ আৰক্ষী মুখ্য কাৰ্যালয়ত একোটাকৈ আৰক্ষী নিয়ন্ত্ৰণ কক্ষ প্ৰদান কৰিব লাগে, য'ত আৰক্ষী মুখ্য কাৰ্যালয়ৰ বিষয়াগৰাকী বা ব্যক্তিগৰাকীক আৰক্ষী বিষয়াগৰাকীৰ সৈতে গ্ৰেপ্তাৰৰ কাৰ্যকৰী কৰাৰ 12 ঘণ্টাৰ ভিতৰত এই সন্দৰ্ভত বাৰ্তালাপ কৰিব পাৰে আৰু আৰক্ষী নিয়ন্ত্ৰণ কক্ষৰ বিজ্ঞপ্তি ফলকত এয়া প্ৰদৰ্শন কৰিব লাগে। আকৌ কৈছোঁ যে আটাইবোৰ জিলা আৰু ৰাজ্যৰ আৰক্ষী মুখ্য কাৰ্যালয়ত একোটাকৈ আৰক্ষী নিয়ন্ত্ৰণ কক্ষ প্ৰদান কৰিব লাগে, য'ত আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ বিষয়াই ব্যক্তি এগৰাকীক আৰক্ষীৰ বিষয়াগৰাকীৰ সৈতে গ্ৰেপ্তাৰৰ কাৰ্যকৰী কৰাৰ 12 ঘণ্টাৰ ভিতৰত এই সন্দৰ্ভত বাৰ্তালাপ কৰিব পাৰে আৰু আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষত বিজ্ঞপ্তি ফলকত এয়া প্ৰদৰ্শন কৰিব লাগে। বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত ইমানখিনিয়ে আছিলে আৰু নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম যে জনসাধাৰণৰ অধিকাৰসমূহ কি কি। ধৰি লওক, ভাৰতীয় সংবিধানৰ 21 নং অনুচ্ছেদত উল্লেখ থকা অনুসৰি আইনৰ দ্বাৰা প্ৰতিষ্ঠিত কোনো বিশেষ কাৰণৰ বাহিৰত কোনো কাৰণতে কোনো ব্যক্তিৰে ব্যক্তিগত স্বাধীনতা খৰ্ব কৰা নহয়। প্ৰতিগৰাকী ব্যক্তিৰে মানৱীয় মৰ্যাদাৰে সসন্মানে জীয়াই থকাৰ অধিকাৰ আছে আৰু ভাৰতীয় সংবিধানে জনসাধাৰণক সকলো প্ৰকাৰৰ উৎপীড়ন আৰু আক্ৰমণৰ বিৰুদ্ধে উদ্ধাৰ কৰাৰ বাবে নিশ্চিত প্ৰদান কৰিছে। গতিকে এই সম্পৰ্কে মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম আৰু তাৰ কাৰণে আপোনালোকে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা ভুল কৰি হৈছে আপোনালোকে ক্ষমা কৰিব, লগতে আপোনালোকৰ মতামতবোৰ অনুগ্ৰহ কৰি কমেণ্টত জনাব। ধন্যবাদ।